প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ৩ নং পশ্চিম কুমাৰীঘাটা প্ৰাইমেৰীৰ আমাৰ যি কৰ্মকৰ্তাখিনি আছে যে তেখেতসকলে যথেষ্ট উদ্দীপনাৰে আজি কমিটিখন গঠন কৰিছে। আগৰ যিখিনি পুৰণা কমিটি আছিল তেখেতসকলে পদত্যাগ কৰি নতুন কমিটি নতুন উদ্যমেৰে বনাইছে, তাৰ কাৰণে তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নতুন কমিটিয়ে যিখিনি আমাৰ সভাপতি সম্পাদক প্ৰমুখে যিখিনি আমাৰ কৰ্মকৰ্তা আমাৰ কমিটিৰ অন্তৰ্ভুক্ত হৈছে তেখেতসকলে নিষ্ঠাৰে আৰু আমাৰ দলৰ নীতি আদৰ্শৰে আগবাঢ়ি গ'লে মই যথেষ্ট আনন্দিত হ'ম। আহি থকা MLA নিৰ্বাচনৰ বা বিধানসভা নিৰ্বাচনৰ এই দলে এই যে যেনিবা যোনী দায়িত্ব পাইছে এইখন ভালকৈ কাম কৰিব বুলি আশা ৰাখিছে নেকি? মই যথেষ্ট আশাবাদী। তেখেতসকলে যিহেতু ইয়ং, গতিকে নতুন উদ্যমেৰে নতুন আশাৰে যাতে তেখেতসকলে আগবাঢ়ে বুলি মোৰ যথেষ্ট আশা আছে। আৰু যিহেতু আমি পেনেল যদি বনাইছোঁ কোনো ডিপিট নোহোৱা কৰি কোনো অভিযোগ নাই, তেখেতসকলে নিজৰ অভিযোগ নোহোৱাকৈ ৰাইজৰ উপস্থিতিত ইমান ৰাইজৰ উপস্থিতিত যিহেতু কমিটিখন গঠন হৈছে, নিশ্চয় মই ভাবোঁ এইটো এটা একদম সুদৃঢ় ভাল মজবুত কমিটি হ'ব বুলি মই আশা কৰিছোঁ। এইবাৰ বিধানসভা নিৰ্বাচনত 100% নেকি তামোলপুৰ? আমি একদম আশা কৰিছোঁ। খালী মাত্ৰ আমাৰ দলৰ আমাৰ যি BPF দলৰ আমাক যিটো কেণ্ডিডেটটো আমাক মাত্ৰ ডিক্লেয়াৰ হ'ব লাগে। আমি নিশ্চয় তাৰমানে আশাবাদী, কিয়নো ইয়াত এটাই অৰ্থ আছে কি, যিহেতু আমাৰ কেন্দ্ৰত তাৰমানে আমাৰ BTC আমাৰ কোকৰাঝাৰত যিহেতু আমাৰ নিজৰ চৰকাৰ আছে, BPF চৰকাৰ আছে, গতিকে নিশ্চয় ৰাইজে তাৰমানে আমাক দলে বলে ভোট দিব বুলি আমি আশা কৰিছোঁ।